সোনকালে শুই উঠিলোঁ সোনকালে উঠি মানে টাইম হৈছে আপোনাৰ 4:36 শুই উঠিব লৈছোঁ উঠিবৰ পৰা প্ৰাউডলি উঠিছোঁ চব 4:36 উঠিছোঁ এই ঘৰত কোনো নাই মানে মা দাদা বৌ নাই দেউতা আছে দেউতা কৈছোঁ মহালয়া চাবলৈ কোন গ'ল দেউতা কৈছে মা দেউতা কৈছে দাদা কৈছে বৌ চব গ'ল তো ভাবিছোঁ মই 4:37 মোতকৈ হিৰ' ধেমালি কৰিছোঁ গতিকে যে 4:37 আছে 4:37 পূৰা আন্ধাৰ তাৰ কাৰণে বাহিৰত গোটেই আন্ধাৰ হৈ আছে মই আৰু আজি গম পাইছে এই চাগে গম নাপাওঁ মই কৰিছোঁ আজি মহালয় মানে পূজা কেইদিনমান আগত যোনটো হয় মানুহ ৰিফ্ৰেছ হ'বলৈ নে কি একজেক্টলি মই মহালয় কিয় নাজানো যদি মই ৰাস্তাত পাওঁ কোনোবাই যদি জানে এনেকৈ সুধিম যে মহালয় কি কাৰণে পাতে একজেক্টলি কি কাৰণে পাতে সেইটো সুধিম ধুনীয়াকৈ আৰু বহুত মানুহ ওলায় একচুৱেলি বহুত মানুহ আৰু এতিয়াও আন্ধাৰে হৈ আছে তো সেইকাৰণে আপোনাক ভিডিঅ'টা সুধি লৈছোঁ সেই হোৱাটছআপ মই MBG তো বাইদেউ এতিয়াও আন্ধাৰে আজি আৰু এটা ছাৰপ্ৰাইজ পাইছোঁ মানে আজি ঠাণ্ডা ৰাতিপুৱা শুই উঠিছোঁ আগতে ঠাণ্ডা উঠিছোঁ 5টা বজাত কিন্তু ঠাণ্ডা নহয় আজি ৰাতিপুৱা শুই উঠিছোঁ ঠাণ্ডা কপনি ফ্লেট ল'বলগীয়া আছে মুখত তুমি কোৱাচোন কেলৈ পাতে মহালয়া আজিৰ দিনত মা দুৰ্গা আহে তো মাই গড আৰু মানুহ ঢেৰ মানুহ হয় মানে দুৰ্গা পূজাৰ নিচিনা লাগিছে আৰু আংকুলে ব্লগ বনাইছে মানে চেলফি লৈছে আজিৰ দিনটো মানে মানুহৰ বহুত সোনকালে বাৰু ষ্টাৰ্ট হয় মানুহ এইবোৰ চেনাই এটা তাৰ আহিবি হেৰি ক'ত যায় জানো ছাৰ ৰাতিপুৱা ক'ত ৰাতিপুৱা ক'ত ভগৱান এইটো সন্তোষ পেটোৱা যাম দে ভগৱান মোৰ নিজৰ বিশ্বাস নাই এইবাৰ দুৰ্গা পূজা ভাল লাগিব ভৰ্তি ভোজলিকে বুম গোন্ধালে বুম গোন্ধালে ৰাতিপুৱা বেহুচ হৈ গ'লো আমাক বহুত মানুহ দুৰ্গা পূজাতে মানুহ নহয় নেকি চব মহালয়তে ওলাই আছে দুৰ্গা পূজা চাব নাপায় চব নাই গোটেই লাইনটো ভৰ্তি নাইচ সেইটো চাবলৈ আহে নট ৰেডি য়েট আজি হোটেল আৰু জেলেপি বনাব জেলেপিটো আজিয়ে বনোৱা নাই আজিয়ে বনাই ন মহালয়া সেইটো চৰম নাইকিয়াটো ৰাতিপুৱা গৈ চকু মেলিব পৰা আহি এনেকৈ চাই আছে তো গাইজ এবাৰ আনন্দবিলাক মানে ৰিফাইল লোকেশ্যন এইটো আনন্দমেলা লোকেশ্যন চব তেতিয়া ষ্টাৰ্ট হ'ব নাজানো বাট এবাৰ মানে আগতে যোনটো পাতিছিলে য'ত উশাপুৰ পাতিছিলে বা সমাজ কলেজত তাত নাপাতে এবাৰ নতুনকৈ পাতিছোঁ আজিয়ে চাই লওক আৰু ছোৱালীবোৰ বিনা মেকআপত দুৰ্গা পূজা বিনা মেকআপত নেথাকে আজিয়ে চাই লওক আৰু ৰাতিপুৱা আপুনি মেকআপ কৰিব চব বিনা মেকআপত আহিছে আপোনাক মই ওচৰৰ পৰা দেখাম বাৰু এই নহয় মেকআপ কৰা কেইজনী যে 3টা বজাতে উঠি কিনে মেকআপ কৰিছে আকৌ মেকআপ কৰা কেইজনীয়ে 3টা বজাত উঠিয়ে মেকআপ কৰিছে খালি দুৰ্গা পূজা যোনকেইজনী মানে দুৰ্গা পূজা যোনকেইজনী আহিব সেইকেইজনী মানে আগদিনাখনে মেকআপ কৰিব আৰু আজি অলপ চলপ বিনা মেকআপত হাউচফুল এইটোৱে দুৰ্গা পূজা ভাইব দিছে এইটো আৰু দৰুৱাসকলে ৰখি আছে বোলে কেইটামান চাওঁ কোন কোন ৰখি আছে তাত মোৰ চকু ঢিলমিলাই গৈছে কোনফালে চাম
কোনফালে চাওঁ কোনফালে চাওঁ এইটো মাৰিবলৈ নোৱাৰিব চবেই চালে হয় আৰু মোৰ চেনেলটো আজি ইয়াত হায়েষ্ট ভিৰ দৌৰা যাম ন যাবলৈ জগাই নাই মানুহ ইয়াতে ভৰাই দিয়া ইমানে ভিৰ মানে মে বি দুৰ্গা পূজাত ইমান ভিৰ নহয় নেকি আজি ইমান ভিৰ ইমতাজ তুমি ছোৱালী চাব আহিছা নে মহালয় চাব আহিছা ক'ব গ'লে सेवन वालों के लिए इशारा ही काफी है हाउसफुल तो है गाइस नमस्कार सब তোৰ ৰাতিপুৱা সোনকালে নথ ছোৱালী চাবলৈ সেইটো এটা এই ৰাতিপুৱা গোটেইকেইটা 11 আজি আচলতে ছোৱালী চাবলৈ নহয় আৰু মহালয় আপুনিও 11 বজাতে উঠে এবাৰ কিবা খোজকাঢ়ি অলপ ভাইবটো ল'ব বুলি ক'লে খোজকাঢ়ি ওলাইছোঁ তোৰ কেতিয়া আহিলা আমি 22টা লইছো 22টা এখনো দৌৰিছো একদম ছাতি খুলাইকে 22টা কত অকলে আছ চব বেহুজ নেকি আমি এটা মূল কলেজৰ লগৰকেইটা লগত অচিনাকি মেটা দি আমাৰ গাঁৱৰ ল'ৰা হয় আমি ট্ৰেইনিং মাৰলা এতিয়া লগৰকেইটা পাই গ'লে লগ পাম ভিডিঅ' বনাই আমাক আহিব ভিডিঅ' চাব সকলোৱে গুড নাইট চাব এইটো এনেকৈ নহয় এইটো চিনেমেটিক্স ল'ব লাগিব এই ইমতাজ ঢকৰা ৰাতিপুৱা 11টা 12টাত উঠে আজি 4টা বজাত ছোৱালী চাবলৈ আহিছিলে মহালয় এই ল'ৰাটোক মই সদায় নেদেখোঁ ৰাতিপুৱা সদায় মই 11টা 12টা বজাত দেখোঁ মেইন ট্ৰেফিক ইয়াত পুৰা লেতেৰা ভিৰ কোনোখন এই যে কেক নবনাই ইয়াত নকওঁ আৰু এটা মাজত থিয় হ'লে 360টা ল'ব লাগে খাম বাৰু কেজি কেইটকা কেজি 200 কেজি 200 টকা কেজি 200 টকা এক পোৱা ল'লো নেকি 1 কেজি খাম কেইটকা ল'বা 1 কেজি খাম এই জেলেপি মামা দেখো তোমার দোকানদারে আমি উঠানে লিয়ে কি করতে এই লৈ আহিছে দেখছো आगे हम लोग का जलेबी मैं आही गल हमारा जलेबी चाओ जलेबी किना आ गया हम लोग का जलेबी और आही गल नहीं आ गया हम लोग का जलेबी और आही गल हम लोग का जलेबी इधर सो गाइस देखो गरम गरम जलेबियाँ तो गाइस ये रहा जलेबी ये मेरा मुंह और এখন মোমো भगवान गोबराट शॉर्ट में गिरा खा रहे तो गाइस
গতিকে আজি মহালয়টো ইমানতে শেষ কৰি দিওঁ আৰু মহালয়ত এনেকুৱা আপোনালোকক যিমানখিনি পাৰোঁ দেখালোঁ লাইনকৈ একো ব্লগ সেনেকৈ নহয় যে অকল মহালয় বুলি দেখালোঁ আপোনালোকক এতিয়া আমি যাম ক'ত ক্ৰিকেট খেলিবলৈ আজি বহুত দিনৰ মূৰত আমি ক্ৰিকেট খেলিবলৈ যাম জাষ্ট আপোনাৰ মই ভাল খেলোঁ চবেই জানে মই ভাল খেলোঁ মই অকল আপোনাক 6টা মাৰি দেখাম আপোনালোকক ধুনীয়াকৈ এটা ক্লিপ হৈ যাব তো গাইজ ঘপককৈ মানে কাহিনীত টুইষ্ট আহি গ'ল আমি ভাবিলোঁ ক্ৰিকেট খেলিবলৈ যাম বুলি টুইষ্ট আহি গ'ল আমি ভাবিলোঁ ক্ৰিকেট খেলিবলৈ যাম বুলি কিন্তু এতিয়া আহি আছে আমাৰ ইয়াত এখন আহি আছে নেকি এখন নহয় নহয় এখন ট্ৰেইন হয় সেনেকৈ দূৰৰ মানে চাউণ্ড এটা শুনিব কাৰণ এখন G900 এখন আহি আছে একদম দূৰৰ পৰা চাউণ্ডটো যেতিয়া শুনিব আমি এতিয়া চেপনত ৰখি আছোঁ এইটো চেপন যোৱা সোমাই যোৱা ৰাস্তা এইটো মেইন হাইৱে একদম দূৰৰ পৰা আহিব চাউণ্ডটো শুনা আমাৰ ঘপককৈ ওচৰ পাই যাব য'ত কি আৰু নচলা ফটো এটা মাৰিম এখন চলাবলৈ ভয় লাগে অলপ চলাব পাৰোঁ চাই থাকক আপোনালোকে গম পাব তেতিয়া লাষ্ট দূৰৰ পৰা চাউণ্ডটো কষ্টম চাউণ্ড বে আল্টিমেট চাউণ্ড যোনটো চাউণ্ড দিছে মজা লাগিব এতিয়া মজা লাগিব চাউণ্ডটো শুনি মজা লাগিব তাৰপিছত অলপ মই চিনেমা বনাই বাইকখন দেখাই দিছোঁ তাৰপৰা চিনেমা কৰি দিছোঁ 900 আল্টিমেট লাইফত ফাৰ্ষ্ট টাইম মই চুপাৰলৈ চলাই দেখিছোঁ এইটো মিনময় অঁ মিনময় দেই হয় ফৰহাদ দা আমাৰ অনাৰ তাতে আমাৰ চাউণ্ডটো শুনি দিয়কচোন এবাৰ শুনি লওঁ जहाँ सुपर बाइक वहाँ क्राउड जमा कर सब सुपर बाइक মানে মিটাপ এটা ডেঞ্জাৰ মিটাপ এটা হ'ব জাষ্ট এখনে আৰু কেইটামান আহিলে কি একজষ্ট খুব মজা আগলৈ খান মাৰি যাব আগলৈ বলা চকাটো চাওক না চকাটো মানে ধৰা এখন কেইবাৰমান হ'ব সপোন কেতিয়া বুঢ়া হ'ব মানে নচলাওঁ মানে চলাবলৈতো সাহস নাই চাগে ডেইলি বজাৰ পাই গ'লে এতিয়া পাব্লিক ৰিয়েকশ্যন চাব হা চবেই কৰি যাব সাইলেণ্ট হৈ গ'ল না বজাৰত সাইলেণ্ট কৰি দিয়া ঠিক আছে
ক'ত ৰখিব তাৰপৰা দেখাই দিছোঁ লিম মানে এখন মই লৈ আছোঁ গম পাইছে না মই লৈ আছোঁ এইটো মোক কেনেকুৱা শ্বুট কৰিব এনেকৈ চাওঁচোন মোক কেনেকুৱা জনাব আপোনালোকে শ্বুট কৰিব নিগনি বহি থকা লাগিছে নাই লগা ভালেই লাগিছে একদম চাউণ্ড নক কি ধুনীয়া যিমানটোৱে আৰু আজি ভিডিঅ'টো মহালয়া চাবলৈ আহিছিলোঁ তাৰপিছত ছাৰপ্ৰাইজলি বাইক লৈ G900 আৰু এই দাদা হয় ভাল মনত পেলাই মোক থাম্বনেইলত লগাব গোটেইকেইটা মাৰিম বাইক একেলগে গোটেইটা একেলগে মাৰিম থাম্বনেইল লগাম দেখিছে ছুপাৰ বাইক দেখিলে নিজে নিজে একেই চেনেল আছে বুলি লাষ্ট টাইম একদম চাউণ্ড শুনাইছোঁ আপোনালোকক ঠিক আছে দিয়ক হ'ব লগ পাই ভাল লাগিলে দেই একদিন কিনি আছোঁ